ডিঙিত মাছৰ কাটা লাগিলে কি কৰিব? মাছ সকলো মানুহেই খায়। আপুনিও খায় চাগে, কিয়নো এই মাছত ভিটামিন, প্ৰটিন, omega-3 মাত্ৰা থাকে। কিন্তু মাছৰ ভিতৰত কাটা থকাৰ কাৰণে বহুত মানুহে খোৱাত অসুবিধা পায়। বেছি সংখ্যক মাছতেই কাটা পোৱা যায়। বন্ধুসকল, আপুনিও যদি মাছ খাইছে তেন্তে কেতিয়াবাতো মাছৰ কাটা ডিঙিত লাগিছে চাগে। বন্ধুসকল, মাছৰ কাটা ডিঙিত লাগি গ'লে বহুত অসুবিধা হয়। বন্ধুসকল, আজি মই ক'ম 4টা চবতকৈ সহজ উপায়, যাৰ জৰিয়তে আপুনি মাছৰ কাটা ওলাব পাৰিব। আপুনি ভিডিঅ'টো চাই থাকক আৰু মেৰিট ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ ডিঙিত যদি মাছৰ কাটা লাগি যায় তেন্তে আচৰিত হোৱাৰ কোনো দৰকাৰ নাই। মাছৰ কাটা ওলাবলৈ উপায় হৈছে, বন্ধুসকল, শুকান ভাত লৈ লওক। সেই শুকান ভাত লৈ এটা লাডু বনাই লওক আৰু লাহে লাহে সেই লাডুটো খাই পেলাওক। চাব আপোনাৰ ডিঙিত লগা কাঁইটডাল পেটৰ ভিতৰত সোমাই গৈছে। 2 নম্বৰ উপায়টো হৈছে, আপোনালোকে ৰুটি ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে শুকান ৰুটি লৈ লওক আৰু সেই শুকান ৰুটিটো অলপ অলপকৈ খাব। চাব হুলডাল পেটৰ ভিতৰত সোমাই গৈছে। আৰু উপায় নম্বৰ 3 হৈছে কল। যদি আপোনাৰ ডিঙিত মাছৰ কাটা লাগি গৈছে তেন্তে আপুনি পকা কল খাব পাৰে। সেই কলটো লাহে লাহেকৈ খাব। চাব কাঁইটডাল পেটৰ ভিতৰত সোমাই গৈছে। উপায় নম্বৰ 4, বন্ধুসকল, মাছৰ কাটা ওলাবলৈ আপুনি চিৰা ব্যৱহাৰ কৰিব পাৰে। হয়, আপুনি ঠিকেই শুনিছে। আপোনালোকে চিৰা পানীত তিয়াই সেই চিৰাবোৰ দি এটা লাডু বনাই লওক আৰু সেই লাডুটো খাই দিয়ক। চাব কাঁইটডাল ওলাই গৈছে, মানে আপোনাৰ পেটৰ ভিতৰত সোমাই গৈছে। বন্ধুসকল, আপোনাৰ ডিঙিত কাটা লাগিলে আপুনি এইকেইটা কাম কৰিব পাৰে। বন্ধুসকল, আপোনালোকে গম পালে ডিঙিত মাছৰ কাটা লাগি গ'লে কি কৰিব। এই ইনফৰমেশ্যনটো আপোনালোকে চাগে ভাল পালে। যদি ভাল পালে তেনে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত আৰু কমেণ্ট কৰি জনাব। আৰু এটা কথা, আপুনি যদি নতুন এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।